নমস্কাৰ বন্ধুসকল, মই অনুৰাগ এলিয়াছ চিগুৰীয়া। হঠাতে আপোনালোকৰ মাজলৈ এটি কথা লৈ আহিছোঁ। আচলতে আমি এটা ইউটিউব চেনেল খুলিছোঁ, যাৰ দ্বাৰা আমি কিছুমান নতুন পদক্ষেপ ল'বলৈ আৰম্ভ কৰিছোঁ। ইউটিউব চেনেলটোৰ নাম হ'ল ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, যাৰ বিষয়ে আমি ইতিমধ্যে এটা সৰুকৈ কমিটি বনাইছোঁ, আমাৰ এটা দল বনাইছোঁ। ইয়াৰ বিষয়ে আপোনালোকক বহলাই যদি ক'ব লাগে, মোৰ বন্ধু আছে আজিজুল, এখেতে আপোনালোকক সকলো কথা ভালকৈ খুলি মেলি কৈ দিব। নমস্কাৰ। অনুৰাগে গোটেইখিনি কথা আপোনালোকক জনালে যে আমাৰ এইটো নতুন ইউটিউব চেনেল ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি অকল এইটো ইউটিউবৰ মাজতে সীমাবদ্ধ নাথাকি আমি সামাজিক ব্যৱস্থা এটা সলনি কৰাৰ প্ৰয়াসেৰে এইটো খুলিছোঁ। আৰু আমাৰ যিটো সংগঠন, কেইজনমান যুৱক লৈ 5-6জন বৰ্তমান আমি ইমানতে সীমিত আছোঁ, কিন্তু ইয়াৰ পৰিসৰ পিছলৈ বৃদ্ধি পাব বুলি আমি আশাবাদী। আমি সেই দলটোৰ জৰিয়তে আমি সমাজক এটা নতুন ৰূপ দিয়াৰ আমি ব্যৱস্থা কৰাৰ চেষ্টা কৰিছোঁ। প্ৰথম আমি এটা শ্লোগান ৰাখিছোঁ ইয়াৰ, ইনস্পায়াৰ, এম্পাৱাৰ এণ্ড ট্ৰেন্সফৰ্ম। অনুপ্ৰেৰণা, শক্তিশালী আৰু ৰূপান্তৰ। আমি এই তিনিটা দিশক গুৰুত্ব দিম। আমাৰ উদ্দেশ্য হৈছে সমাজখনক বিকশিত কৰা, স্বচ্ছতা বজাই ৰখা। তাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'ম বুলি ভাবিছোঁ, যেনে মানুহৰ ঘৰত বা কিছুমান সামাজিক অনুষ্ঠানত, ৰাজহুৱা অনুষ্ঠানত আমি ডাষ্টবিন বিতৰণ কৰা প্ৰক্ৰিয়াই হওক, বা কিছুমান ল'ৰা ছোৱালী যিসকলে শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক কেনেকৈ শিক্ষিত কৰিব পাৰি, বা তেওঁলোকৰ যিবিলাক অভাৱ আছে কেনেকৈ দূৰ কৰিব পাৰি, সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমি পদক্ষেপ ল'ম বুলি ভাবিছোঁ। আৰু কিছুমান দুখীয়া মানুহক সহায় কৰা, এই গোটেই সামগ্ৰিকভাৱে এখন বিকশিত সমাজ, এখন উন্নয়নশীল সমাজ, এখন সুস্থ সমাজ গঠন কৰাৰ আমি চিন্তা চলাইছোঁ। তাৰ উপৰিও আমি যিটোবিলাক উঠি অহা প্ৰজন্মবিলাকৰ মাজত যিটো বিশেষকৈ মদ, ভাং বা ড্ৰাগছৰ যিটো আসক্ত হৈছে বা সেইটো বৃদ্ধি পাইছে, তাক কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ কাৰণে আমি প্ৰয়াস কৰিম। তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি পদক্ষেপ হাতত ল'ম বুলি ভাবিছোঁ। আমি ওচৰৰে এখন নাৰ্চাৰীত উপস্থিত হ'লোঁ, মই, অনুৰাগ আৰু সুমান, কেমেৰাৰ আঁৰত নুৰ আলম। আৰু আমি এতিয়া বৃক্ষ বিচাৰি আছোঁ, কোনডাল বৃক্ষ আচলতে ল'লে ভাল হ'ব, আমি তাৰ সন্ধান কৰিছোঁ। বহুকেইজোপাই গছ ভাল লাগিছে ইয়াত, ওচৰৰে নাৰ্চাৰী, কিন্তু বহু ভেৰাইটি আছে, কিন্তু দাম বহুত বেছি আছে কিছুমানৰ। সেইকাৰণে আমি কিছু মিলাই লৈ আজি যিহেতু আমি অনুষ্ঠানটো আৰম্ভ কৰিম, বা আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ যিহেতু আজি আৰম্ভণি হ'ব, সেইকাৰণে আমি আজি সদ্যহতে এডাল যিকোনো গছ এডাল ৰোপণ কৰি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। যি নহওক আহক আমি বিচাৰোঁ। অৱশেষত আমি বহু বিচাৰাৰ পিছত এডাল গছ বিচাৰি পালোঁ, আৰু সেই গছডাল আমি লোৱাৰ সিদ্ধান্ত ল'লোঁ। আৰু এইডালেৰে আমি আজি প্ৰথম আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিম। আৰু ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ আজি এই বৃক্ষৰোপণৰ জৰিয়তে, বৃক্ষ মানে আচলতে ফুলৰ গছ, আৰু এইডালৰ জৰিয়তে আমি আজি আমাৰ আৰম্ভণি কৰিম। ইয়াৰ উপৰিও আমি এখন বেনাৰ বনাব লগা আছে, A4 চাইজত এখন আমি পেপাৰ লওঁ, তাত লিখা থাকিব অফিচ অফ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, যিটো আমি সেই প্ৰজাতিত লগাম, যিটো প্ৰজা আচলতে হাউচ অফ ড্ৰিম নামেৰে মোৰ ঘৰতে আছিল। সেইটো এতিয়া এটা অফিচ হিচাপে মই ব্যৱহাৰ কৰিম, আমি সকলোৱে ব্যৱহাৰ কৰিম। নমস্কাৰ। এতিয়া আমি আমাৰ এই প্ৰজাতিক আমাৰ অফিচ হিচাপে আজিৰ পৰা আমি ইয়াক লৈ লৈছোঁ, আৰু আমি তাত এখন বৰ্ড লিখি দিছোঁ, অফিচ অফ ইনস্পায়াৰ এণ্ড। আমি ভিতৰৰ ফালে আপোনালোকক দেখুৱাওঁ, চাইনবৰ্ডখন দেখুৱাব, তাত লিখা আছে অফিচ অফ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, আৰু লগতে আমাৰ যিটো লিখা আছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, ইনস্পায়াৰ, এম্পাৱাৰ এণ্ড ট্ৰেন্সফৰ্ম। তাৰপিছত আপোনালোকক ভিতৰৰ অংশ দেখুৱাম এতিয়া। এইটো সাধাৰণভাৱে এটা আগতে বহা উঠা ঘৰ আছিল, কিন্তু এইটোক এতিয়া আমি অফিচ হিচাপে ব্যৱহাৰ কৰিম। আৰু এইডাল গছ আজি আমি ৰোপণ কৰি আমাৰ যি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি তাৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰিম, আৰু আজিৰ পৰা আমি প্ৰতিষ্ঠা দিৱস হিচাপে আজিৰ দিনটোক আমি পালন কৰিম। আৰু এই গছজোপা ৰোপণ কৰিয়েই আমাৰ কৰ্ম আমি আৰম্ভ কৰিম আজিৰ পৰাই। এই গোটেই ঘৰটো মই দেখুৱাব বিচাৰিছোঁ। আমাৰ ইনস্পায়াৰ হিচাপে ডক্টৰ APJ আব্দুল কালাম হাঁহি আছে, বাকী আমাৰ সদস্যখিনি গোটেইখিনি আমাৰ লগত আছে। আমি এতিয়া গছ ৰোপণ কৰিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। অকল এই গছজোপা আমি কিনি আনিছোঁ, খুবেই কম দামী গছ, ইমান দামী নহয়, আমাৰ জাষ্ট প্ৰথম আজি আৰম্ভ কৰিছোঁ কাৰণে। এই গছডাল হ'ল পঞ্চতীয়া, আৰু পঞ্চতীয়া খুবেই কম পোৱা যায়, কম প্ৰজাতিৰ। আৰু আমি হাউচ অফ ড্ৰিম, আগতে ইয়াৰ নাম আছিল, বৰ্তমানটো আমাৰ
চেনেলৰ নাম হৈ গ'ল। এইটো অফিচ হিচাপে ব্যৱহাৰ কৰিছোঁ। অফিচৰ সন্মুখত আমি এই গছজোপা ৰোপণ কৰিম। এই আমাৰ বৃক্ষৰোপণ কাৰ্য শেষ হ'ল আৰু এই বৃক্ষৰোপণৰ জৰিয়তে আজিৰ পৰা আমাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব আৰু আজিৰ পৰাই ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ জন্ম হোৱা বুলি আপোনালোকক ঘোষণা কৰিলোঁ। এনেধৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আমি যিবিলাক কাম কৰোঁ আমাৰ এই সংগঠনটোৰ জৰিয়তে যিমানবোৰ কাম হ'ব গোটেইবিলাক আপোনালোকক আমি শ্বেয়াৰ কৰিম এই চেনেলটিৰ জৰিয়তে। প্লিজ আপোনালোকক পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।